হাই ফ্ৰেণ্ডছ, কি খবৰ? আজি বহুত দিনৰ মূৰত ৰ'দটো ওলাইছে। মানে একেদিন বহুত দিন হ'ল একেৰাহে বৰষুণে দি আছিল, সেয়েহে আজি ৰ'দটো ওলাই বহুত বেছি ভাল লাগিছে। আজি মই সেয়ে ছয়গাঁৱলৈ যাব ওলাইছোঁ, কাৰণ পূজাও আহি পালে নহয়। সেইকাৰণে ভাবিছোঁ কিবা অকণমান কাপোৰ কানি কিনিয়ে লৈ আহোঁ। সেই বুলি ভাবি মই চাইকেলখন লৈ মেলি এতিয়া ছয়গাঁৱলৈ গৈ আছোঁ। এয়া ছয়গাঁও পাই মেলি এতিয়া দোকানত যাবলৈহে বাকী। ছয়গাঁৱত কিবা কিবি কাপোৰ কানি লৈ আহি এতিয়া মই অকণ মাছ লৈ আহিলোঁ। মাছখিনি লৈ আহি এনেদৰে ধুনীয়াকৈ ভাজি কিনে ৰঙালাওৱেদি খাম বুলি ভাবিলোঁ ময়ে বনাওঁ, যিহেতুকে ময়ে মাছখিনি কিনি লৈ আহিলোঁ। সেই বুলি ভাবি মাছখিনি ধুনীয়াকৈ ভাজি লৈ ৰঙালাওখিনি ভাজি লৈ পানী দি দিলোঁ। এতিয়া মাছখিনি সিজিবৰ কাৰণে ৰঙালাওখিনিত মাছখিনি টুকুৰা পেলাই দিলোঁ। এতিয়া আমাৰ আঞ্জাখন সম্পূৰ্ণৰূপে ৰেডি হৈ গ'ব আৰু অকণমান সময় উতলিব দি দিম। এয়া আমাৰ আঞ্জাখন অকণমান সময় উতলি কিনে এতিয়া ৰেডি। আজি চিম্পুল দালি